হেল্ল' ৱেলকাম টু মাই চেনেল যাযাবৰ সুমন নতুন এটা ভিডিঅ'লৈ স্বাগতম। প্ৰথমতে মোৰ বাল্যকালৰ বন্ধু, আমি স্কুলীয়া বন্ধু অনুপ শইকীয়াক অশেষ ধন্যবাদ দিছোঁ যে মোৰ এই ভিডিঅ'টো যুগুত কৰাৰ কাৰণে বহুত হেল্প কৰিলে। ধন্যবাদ অনুপ। আৰু আজি মই গুৱাহাটীত মোৰ ভাল বন্ধু এজনৰ ঘৰত আছোঁ আৰু বন্ধুজন বিখ্যাত ছিংগাৰ, অসমত খুব ফেমাছ আৰু আমাৰ মাজতো খুব ফেমাছ আৰু খুব ভাল মানুহ। গতিকে চিনাকি কৰি দিছোঁ এতিয়া, আহক। এয়া আমাৰ অনুপম শইকীয়া। নমস্কাৰ অনুপম, বহুত দিনৰ মূৰত লগ পাই বহুত ভাল লাগিলে। খুব ভাল লাগিছে। সুমন আচলতে মোৰ বহু পুৰণি বন্ধু। আমি ডুবাইত মই যেতিয়া অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছোঁ, সুমনহঁতে ইমান ধুনীয়া আতিথ্য দিছে, সেইখিনি আজিও সজীৱ হৈ আছে আৰু সদায় কাৰণে থাকিব। আৰু আজি আমাৰ এই গুৱাহাটীৰ ঘৰত সুমনৰ পদাৰ্পণ সঁচাকৈ বৰ ভাল লাগিল। বহুত ভাল লাগিলে। সুমন চাহ বহুত ভাল ধুনীয়াকৈ খালোঁ। যি কি নহওক, এতিয়া আমি বাকীখিনি কথা আমি টেম্পটেশ্যন ষ্টুডিঅ'ত পাতোঁ। ঠিক আছে, আমি আমাৰ ৰাজগড়ত মোৰ এটা ষ্টুডিঅ' টেম্পটেশ্যন, গতিকে তালৈ যাওঁ, তাত গৈ পেলাই আমি কথাখিনি পাতোঁ। বঢ়িয়া, ঠিক আছে, গৈ থাকি ব'লা। ৱেলকাম টু গুৱাহাটী। থেংক ইউ ভেৰি মাছ। বহুত বহুত তোমালৈও ধন্যবাদ। ধন্যবাদটো জনাইছোঁৱেই, আৰু প্লাছ বহুত দিনৰ মূৰত বহুত ধন্যবাদ। বছৰৰ মূৰত আমি লগ হ'লোঁ। ডুবাইতে লাষ্ট মানে লগ হোৱা ন? একজেক্টলি ভাল লাগিলে, তুমিও আহিলা আৰু তুমি আমাক লৈ আহিলা। সেইটো মষ্ট ইম্পৰ্টেণ্ট। এই বতাহ বৰষুণত বঢ়িয়া। আৰু মানে যি কি নহওক, তোমালোকে মোক যিটো আতিথ্য মানে ডুবাইত দি থৈছে, এইটো আমি চবকে দেখুৱাই চবে মনত নাৰাখে। চিৰিয়াছ মনত হৈ থাকে ন? অঁ, আজিও মানে সেইবিলাক দৃশ্য সজীৱ কৰি ৰাখিছে। যি কি নহওক, বাকী আজি কেমেৰামেন গীতিকা গীতিকাই কেমেৰা কৰি আছে, লনি আহিছে, মানস আহিছে। ধন্যবাদ। এতিয়া আহি পেলাই অনুপমৰ ষ্টুডিঅ'লৈ আহিলোঁ আৰু অনুপমৰ লগত জাষ্ট দুই এষাৰ কথা পাতোঁ, কাৰণ বন্ধু আৰু বেছিকৈ একো নুসুধোঁ আৰু, কাৰণ সকলোৱে চিনি পায়, সকলোৱে বুজি পায়। এতিয়া মৰম জানৰ পৰা, মনৰ পৰা আৰম্ভ কৰি অকণমান ক'বা নেকি? আচলতে মৰমজান বহুত পাছত কৰিছোঁ। মোৰ প্ৰথম জাৰ্ণি বুলি ক'লে শৈশৱৰ এটা সময়, সেইখিনি সময় বেলেগ এটা পিৰিয়ড। তাৰপিছততো কেছেটৰ জগতলৈ আহিলোঁ। মই কেছেটৰ জগতখনলৈ আহিলোঁ 1990 চনত, 1990ত। অ'কে। আৰু তেতিয়া প্ৰথম কেছেট কৰিলোঁ আচলৰ ধন। অ'কে। মোৰ বিহপুৰীয়া লখিমপুৰৰ এজন দাদা বন্ধু দীপেন বৰা, তেখেতে প্ৰডাকশ্যন কৰিছিলে অ'কে। আচলৰ ধন। অ'কে। সেই এলবামটো ৰেকৰ্ডিং কৰিছিলোঁ আমি অডিটেক ষ্টুডিঅ'ত। আৰু শান্তা বাইদেৱে প্ৰথম গাইছে, মানে তেখেতৰ লগত মই প্ৰথম গাইছোঁ। গতিকে তেনেকৈয়ে আচলতে গোটেই সাংগীতিক জাৰ্ণিটো আৰম্ভ হ'ল। আৰু 1990 চনৰ পৰা এতিয়া 2026 চন। 2026, গতিকে 36টা বছৰ কণ্টিনিউ চলি আছে এটাই যাত্ৰা। গতিকে সংগীতৰ মাজতে সময়খিনি গৈছে, তাৰ মাজতে ৰাইজে সাংঘাতিকভাৱে আঁকোৱালি ল'লে যে মন যেতিয়া কৰিলোঁ, হাতৰে আঙুলি লিগিৰি বা জেতুকা জেতুকা, চানত গোৱালোঁ প্ৰথম অসমীয়া গীত। সাধনা স্বৰগমো গালে, কেকেও গালে। হয়, কেকে গানটো বহুত ডাঙৰ ভাল হিট হৈছিলে। ফাল্গুনী পাঠকে গালে, জাভেদ আলীয়ে গালে, মহালক্ষ্মী আয়াৰে গালে। এনেকৈ বহুতো মুম্বাইৰ কণ্ঠশিল্পীয়ে, অসমৰ বহুখিনি কণ্ঠশিল্পী আছে তাৰ মাজতো। মন যিটো মোৰ ছিৰিজ আছিল, মন, আকৌ মন, মোৰ মন, আশা ভৰা মন, মনৰ পদূলি, মন অনুপম, এনেকৈ যিটো মডাৰ্ণৰ ছিৰিজ। গতিকে সেই ছিৰিজখিনি আচলতে খুব ধুনীয়াকৈ আঁকোৱালি লৈছিলে। এতিয়া ফাল্গুনীয়ে গাইছিলে ছাপ'জ, তুমি আহি বিহু গীত জুৰিলে, নাচিমে কঁকালটি ঘূৰাই ঘূৰাই, ঢোলটি বজাব ঢুলিয়াই, সেইবিলাক গীত। বা এতিয়া আকৌ মনত কৰিছিলোঁ কাজলত, ঠিক তেনেকৈ কাজল বুলি এটা এলবাম মই একদম বহুত আগতে কৰিছিলোঁ, 1994 চনমানতে। সেই এলবামটোত মিতালী চৌধুৰীয়ে গাইছিলে, মুম্বাইতে কৰিছিলোঁ এলবামটোৰ কিছু কাম। অ'কে। তাৰপিছত মিতালী বাইদেৱে গালে। সেই কাজলটোৱে আকৌ পাছত মই আকৌ মন এলবামটোত দিলোঁ। তাতে কে গালে, প্ৰথম অসমীয়া গীত কে সেইটোৱে গাইছে। সেইটো কাজল তুমি নুবুজানে
মোৰ নয়নৰ কথা সেইটো গীত আৰু এটা গীত কে গালে শুনাৰে বাবা না 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 মই অকণ মনত পেলাই দিছোঁ মই সেইকেইটা গান বিশেষকৈ ক্ৰিকেট গানটো মই বহুতবাৰ শুনিছিলোঁ কাজল তুমি নুবুজা তেওঁলোক আচলতে অসমলৈ অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিলে এতিয়াও চানতে হাতৰ আঙুলি গাই বা তেনেকৈ মহালক্ষ্মী আয়াৰে বহুত গীত গালে মোৰ বহুতো কণ্ঠশিল্পী আচলতে তেনেকৈ মুম্বাইৰ কণ্ঠশিল্পীয়ে অসমীয়া গীতত ভুমুকি মাৰিলে গতিকে এতিয়াও নতুন কাম এটা কৰি আছোঁ এটা হিন্দী গীতৰ কাম গতিকে হিন্দী গীতৰ কামটো ইতিমধ্যে গীতটো আচলতে শুনি চানে খুব ভাল পালে চানক কৈছিলোঁ চান আৰু শ্ৰেয়া ঘোষালক গাবৰ কাৰণে কিন্তু চানে গানটো ভাল পাই পেলাই আচলতে গোটেই গানটোৱে গাই দিলে তই শ্ৰেয়াক যি পাৰ্ট গোৱাই ল'বি খালি মই গোটেই গানটোৱে মোৰ ভাল লাগিছে মই গাই দিছোঁ তেনেকৈ বুলি গোটেই গানটোৱেই ইতিমধ্যে গাইছে গতিকে সেই গীতটি আমাৰ এতিয়া মিক্সিঙৰ কাম বাকী আছে আৰু শ্ৰেয়া ঘোষালে গাব বাকী আছে সেই গীতটি অতি সোনকালে আহিব হিন্দী গীত মই কৰা প্ৰথমটো হিন্দী গীত বঢ়িয়া গতিকে তাৰপিছত মৰমজানৰ কথাটো হ'ল কি মৰমজান মই 1997 চনত প্ৰথম আৰম্ভ কৰিলোঁ RMCৰ প্ৰযোজনাত মোৰ সংগীত পৰিচালনাৰ প্ৰথম মৰমজান 1997 চনত তেতিয়া অডিঅ' কেছেট তেতিয়া CD হোৱা নাছিলে 97 যেতিয়া কৰিলোঁ তেতিয়া ব্যৱসায়িকভাৱে সাংঘাতিক সফল হ'ল তাৰ পাছৰ বছৰ 98 কৰিবলৈ ল'লোঁ 98 তেতিয়া জুবিন গাৰ্গক ক'লোঁ জুবিনে ক'লে যে হ'ব মই দুইজনে একেলগে গাওঁ গতিকে সেই 8টা গীত আমি দুইজনে আচলতে জুবিন গাৰ্গৰ প্ৰত্যেকটো গীত আমি আধা আধা কৰি গাইছোঁ মানে এক লাইন তাৰমানে আজি হলো ৰুকা কাইলৈ বিহুৰ ভুৰুকা আইতা গামোচা কাটিবৰ হ'ল সেইটো যদি জুবিনে গালে নেক্সট লাইনটো আকৌ মই গাইছোঁ পুৱাতে উঠি লৈ গতিকে তেনেকৈ গোটেই গীতবিলাক পপু বাকাশৰ বেলিতি গৈ পশ্চিমতে ডুবিলে আকৌ মই গালোঁ ভন্তি ভৰা যৌৱনলৈ ঠিক তেনেকুৱা তাৰমানে নগাৰ চাঙে চাঙে সেই গীতসমূহ ৰাইজে ইমান ধুনীয়াকৈ আঁকোৱালি ল'লে তাৰপিছত তেনেকৈয়ে গৈ থাকিল আৰু বৰ ধুনীয়াকৈ তাৰপিছত 2004 চনত প্ৰথমখন আচলতে অসমীয়া একদম ৰিচেণ্ট চঙৰ ৰিচেণ্ট VCD যিখনত ভৰি পিছল খালে কাজিৰঙা বৰ ধুনীয়া ভাল পালে ডেকা ল'ৰা সোণৰ সজাত ৰাখিলোঁ সৌজাক যেন গাভৰু এনেকৈ 8টা গীতে আচলতে ইমান ধুনীয়াকৈ ৰাইজে আঁকোৱালি ল'লে আৰু তাৰ মাজত বিশেষকৈ যে কাজিৰঙা বৰ ধুনীয়া আৰু ভৰি পিছল খালে এই দুটা গীতে মানে সাংঘাতিকভাৱে ৰাইজৰ মাজত সমাদৃত হ'ল আৰু ৰাইজে ইমান বেছিকৈ আঁকোৱালি ল'লে সি এটা মোক জীৱনত মানে এটা অন্যতম টাৰ্ণিং পইণ্ট বুলি ক'ব লাগিব মোৰ জীৱনৰ গতিকে সেই গীতসমূহে যিদৰে আচলতে ৰাইজৰ বুকুৰ মৰমবিলাক ল'বলৈ সক্ষম হ'ল মই এই সুযোগতে তোমাৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীকেই নহয় আচলতে বিশ্ববাসীক বুলি ক'ব লাগিব কাৰণ সেই মৰমজান এলবামটো অকল অসমত ভাৰতত নহয় বাহিৰৰ বহু দেশৰ পৰা সেই বহু পাইলটে আহি পেলাইও এলবামটো কিনি লৈ গৈছিলে আৰু জুবিন গাৰ্গে মোক এটা কথাই কৈছিলে যে জীৱনত মই কেতিয়াও এলবাম CD কিনি পোৱা নাই অসমীয়া বিশেষকৈ সংগম বুলি এটা এলবাম আছিলে নাছাৰ ফাটি আলি খানৰ আৰু সেইটো জুবিন গাৰ্গে কিনিছিলে কিনি পেলাই গাড়ীত থৈ মোকো শুনাই মোকো কেতিয়াবা শুনিবলৈ দিয়ে তাৰপাছত কিন্তু এটা এলবাম সেইটো হৈছে মৰমজান 2004 জুবিন গাৰ্গে কৈছে যে মই 7খনমান CD কিনো কিনাৰ পাছত আকৌ গাড়ীত নথকা হৈ যায় লৈ যায় এইটো কি এলবাম বনি গ'ল মানে পটককৈ গতিকে ঠিক তেনেকৈ গতিকে আচলতে বহু মানুহৰ অৰিহণা আছে গতিকে মই এই মুহূৰ্তত সকলোৰে নাম লোৱাটো সম্ভৱ নহয় মোৰ সাংগীতিক জীৱনতে হওক সাংস্কৃতিক জীৱনত হওক আৰু লগতে এই এলবামসমূহৰ লগত তাত টেকনিচিয়ানেই হওক মিউজিচিয়ানছেই হওক বা ছিংগাৰসকলেই হওক লিৰিক্স ৰাইটাৰ হওক কম্প'জাৰ হওক গতিকে মই নিজে কৰাৰ উপৰিও মই বেলেগৰ গীত লৈও কাম কৰিছোঁ গতিকে মিউজিক এৰেঞ্জাৰসকলেই হওক গতিকে বহুতৰে অৰিহণা আচলতে যোগ হৈ পেলাই এই সাফল্যটো আমি পাব পাৰিছোঁ সেইটো আমি বুলি ক'ব লাগিব মই সাফল্য বুলি ক'লে ভুল হ'ব কাৰণ আমাৰ সকলোৰে সহযোগিতা থাকে যদিও মানে নায়ক হিচাপেহে মই কামটো কৰোঁ গতিকে গোটেই নেতৃত্ব দি কামটো কৰোঁ কিন্তু তাৰ লগত জড়িত গোটেই মানুহখিনি গোটেই মাজৰ সাংস্কৃতিক কৰ্মীখিনি সকলোকে আচলতে মোৰ অন্তৰৰ পৰা এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তুমিও আজি সুদূৰ ডুবাইৰ পৰা আহি মোৰ এটা ইণ্টাৰভিউ কৰাৰ মানে মনস্থ কৰিলা
গতিকে মই বহুত ধন্যবাদ জ্ঞাপন এনি টাইম তোমাৰ কাৰণে এনি টাইম আৰু তুমি বহুত নট অনলি এজ এ ফ্ৰেণ্ড বহুত ভাল ফ্ৰেণ্ড তুমি আৰু আমি ইয়ালৈ আহিলে ইমান ধুনীয়া মানে নেৰেই আমাৰ লগতে থাকে ইমান কামৰ মাজতো ইমান ব্যস্ততাৰ মাজতো এতিয়া তোমাৰ এই সংগীত জগতখনৰ কাৰণে নট অনলি আছাম অল অভাৰ ইণ্ডিয়া তোমাৰ অৱদান বহুত গতিকে তুমি এতিয়া ইন ফিউচাৰ নতুন কি প্লেন চলি আছে এতিয়া প্লেনিং আছে প্লেনিংবিলাক আচলতে এতিয়া ক'লে এইবিলাক অকণমান আগবঢ়াই লওঁ তাৰপিছত মই জনাম তথাপিও বিশেষকৈ মানে এখন মনৰ মাজত খুধুনি লাগি থকা এখন ছবি কৰিবৰ কাৰণে খুব মন আছে গতিকে ছবিখন আছে তাৰ লগতে আচলতে অসমৰ সাংস্কৃতিক প্ৰেক্ষাপটত আমি দেখা পাওঁ যে বিশেষকৈ ভকেলৰ ক্ষেত্ৰত আমি খুব ভাল ট্ৰেইনিং কৰিবলৈ হ'লে অসমত তেনেকুৱা প্ৰতিষ্ঠান খুব কম আছে যিটো প্ৰতিষ্ঠানৰ জৰিয়তে আমি এজন ব্যক্তিক ইয়াত বনাই পেলাই আমি নেশ্যনেল লেভেলত বা ইণ্টাৰনেশ্যনেল লেভেলত পঠাব পাৰোঁ গতিকে যদিও ব্যক্তিগতভাৱে দুই এজনে বিশেষভাৱে প্ৰশিক্ষণ দি আছে কিন্তু সেয়া আচলতে ছাফিচিয়েণ্ট নহয় গতিকে আমাক এটা অনুষ্ঠান লাগে বা প্ৰতিষ্ঠান লাগে যিটো প্ৰতিষ্ঠানৰ জৰিয়তে আমি প্ৰত্যেক বছৰে সৃষ্টি কৰিব পাৰোঁ ভাল ভাল কণ্ঠশিল্পীৰ ভাল ভাল মিউজিচিয়ানছৰ গতিকে সেই মোৰ হেঁপাহটো আছে কৰাৰ তাৰ কাৰণে এটা পৰিকল্পনা আছে গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু মানে বহুতৰে সহায় সহযোগিতা লাগিব মানে গভৰ্ণমেণ্টলৈকে গতিকে সেইখিনি এটা হেঁপাহ আছে সেইখিনি কেনেকৈ কাৰ্যকৰী কৰিব পাৰোঁ সেইটো মনতে পৰিকল্পনা কৰিছোঁ আৰু তাক পৰ্যায়ক্ৰমে আগবঢ়াই লৈ গৈ থাকিম গতিকে মই ভাবিছোঁ এটা সাংস্কৃতিক শিক্ষাৰ প্ৰতিষ্ঠান আচলতে খুব ভাল প্ৰতিষ্ঠান যিটো ছাপ'জ আমি নিজৰ ভকেলৰ ক্ষেত্ৰত ট্ৰেইনিং ল'বলৈ হ'লে বাহিৰত যাবলগীয়া হয় আমি তেতিয়াহে প্ৰপাৰলি সেই আচলতে ছিংগাৰজন হৈ উঠিব পাৰোঁ বা প্লেবেক ছিংগাৰেই হওক বা পাৰফৰ্মাৰেই হওক গতিকে সেই ক্ষেত্ৰত আচলতে মোৰ খুব এটা হেঁপাহ আছে কাৰণ গীত গালোঁ গীত শুনিলে গীত তাতে বাদ দিলে কেতিয়াবালৈ আকৌ মৰাৰ পাছত হয়তো গীত কেতিয়াবা ক'ব যে অনুপম শইকীয়া বুলি এজন ছিংগাৰ আছিলে বা মিউজিক ডাইৰেক্টৰ বা সংগীত শিল্পী আছিলে লিৰিক্স ৰাইটাৰ আছিলে গতিকে তেখেতে গাইছিলে লিখিছিলে মিউজিক কৰিছিলে সুৰ কৰিছিলে সেইখিনি কোৱাৰ মাজতে সীমাবদ্ধ থাকিব কিন্তু যদি নেক্সট প্ৰজন্মৰ কাৰণে এটা ভাল কাম কৰি থৈ যাব পাৰোঁ যাতে প্ৰজন্মই যাতে আমাৰ এই সৃষ্টিটো হৈ থাকিব পাৰে যাতে তেনেকুৱা ধৰণৰ এটা চিন্তা কৰি আৰু অসমীয়া উচ্চাৰণ অসমীয়া শব্দৰ ওপৰত অসমীয়া উচ্চাৰণৰ ওপৰতো এটা আমাৰ কাম কৰিবলগীয়া যথেষ্টখিনি আছে কাৰণ আমি ইয়াত অসমতে দেখা পাওঁ যে আমি অসমীয়া হৈও অসমীয়াখিনি কিন্তু শুদ্ধকৈ কোৱাৰ ক্ষেত্ৰত আমি কেতিয়াবা বহুতখিনি ক্ষেত্ৰত আচলতে বিফল হওঁ কেতিয়াবা আৰু আজিৰ প্ৰজন্মৰ ক্ষেত্ৰত বিশেষকৈ আমি কাৰণ এতিয়া শিক্ষাগতৰ কাৰণত আমি আচলতে খুব বেছিকৈ প্ৰিফাৰ কৰোঁ ইংলিছ মিডিয়াম গতিকে তাত যোৱাৰ লগে লগে তাত এনেকুৱা এটা প্ৰেছাৰ থাকে যে ইংলিছ মিডিয়ামৰ ভিতৰত সোমোৱাৰ লগে লগে তুমি অসমীয়াটোক বাদ দিব লাগিব আৰু ঘৰতো আহি পেলাই প্ৰেক্টিছ যদি ল'ৰা ছোৱালী নকৰে ইংলিছ তেতিয়াহ'লে তাত ক'বলৈ দিগদাৰ হয় গতিকে বিভিন্ন প্ৰেক্ষাপটত ইংলিছটোতো ডেফিনেটলি লাগিবই কিন্তু তাৰ লগতে অসমীয়া উচ্চাৰণ কিছুমান শব্দ আমাৰ বিলুপ্ত হৈ গৈছে অসমীয়া গতিকে সেই ক্ষেত্ৰতো মোৰ কাম কৰা এটা খুব হেঁপাহ আছে গতিকে তেনেকৈ চিন্তা কৰিছোঁ আৰু যদি ওপৰলৈ দয়া কৰে ৰাইজে সহায় কৰে গভৰ্ণমেণ্টে সহায় কৰে ডেফিনেটলি এটা ভাল প্ৰতিষ্ঠান কৰিম সেইটো কাৰণে মই ইতিমধ্যে মানে DPR CPR কৰা মেলা এইবিলাক কামত লাহে লাহে আগবাঢ়িছোঁ বঢ়িয়া মোৰ কথাখিনি তুমি একেলগে এনচাৰ দিয়ে দিলা সকলোখিনি মই ভৱিষ্যত প্ৰজন্মৰ কাৰণে তুমি ইমানখিনি কাম কৰিছা তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু বহুত কথা আছে আজি বেছি ভিডিঅ'টো লম্বা নকৰোঁ তাতে ইউটিউব গতিকে ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আজি একদম বহুত ভাল লাগিল থেংক ইউ ভেৰি মাছ মই তোমাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আচলতে আমি ফোনত হ'লেও কথা বতৰা পাতিয়ে থাকোঁ আৰু এতিয়া আচলতে ষ্টুডিঅ'ৰ চাউণ্ডো অকণমান আহি আছে ন প্ৰব্লেম নাই এইটো চলিব ৰেকৰ্ডিং চলি আছে যিহেতু যি কি নহওক তুমি আহিলা ষ্টুডিঅ'টো আজি প্ৰথমবাৰৰ কাৰণে আহিছা হয় গতিকে মোৰ খুব ভাল লাগিলে ধন্যবাদ জয় অসম যাযাবৰ সুমন এটা খুব সুন্দৰ ইউটিউব চেনেল গতিকে চেনেলটোৰ আমাৰ মেইন মানুহজন হৈছে সুমন হৈছে অৰিজিনেলি যোৰহাটৰ কিন্তু থাকে ডুবাইত গতিকে তাত থাকিও এটা অসমীয়া চেনেল যাযাবৰ সুমন ইমান ধুনীয়াকৈ আগবঢ়াই লৈ গৈছে গতিকে আপোনালোকে কণ্টেণ্টবিলাক পাই থাকিবৰ কাৰণে বৰ ধুনীয়া ধুনীয়া কণ্টেণ্টবিলাক চাই থাকিবৰ কাৰণে যাযাবৰ সুমন ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কণ্টেণ্টসমূহ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ